কি হলে তোমার গান তো বাজে Nena rebota en la disco, pide el otro trago que ya estoy desconectado. Traje los bolillos full, yo ni yo cargué full y otra vez. মকতুল এৰি মকতুল মোৰ যেনেকৈ মন নাই আজি মই খালাত পৰি মৰি যাম হ'ব দে আৰু ভাই যি হবা লগা আছিল তো হলাকে তোৰ সেই কাপালতে লিখা আছিল নালকে মকতুল এৰি দি মই আজি মৰি যাম পিংকু তই মল্লি তোৰ মায়ে বেকাৰ লগত থাকো তই এইখিনি চিন্তা কৰছ না অলপ নহ'লে বা কি কৰোঁ মই তাইক কিমান ভাল পাইছিলোঁ মই তাইক কি দিয়ে নাছিলোঁ চুলত পাউডাৰ লিপষ্টিক কাজল আইব্ৰ মোবাইলটো পৰ্যন্ত মই দিছিলোঁ 15,000 টকা দি কি হলাকে দুৱাৰ মই এইখিনি দাউৰি আহি নাপং কি হলে পিংকুৰ পিংকুক আজি ব্ৰেকআপ দিলাকে কেকৰি টেপি জীয়াকে কেকৰি গম পাইছো ৰ পিছে তাই কিয় হেনেন কৰলাকে তাহা দেখোন 5 বছৰ মানে ভাল পা চলি আছিল চাকৰিয়ালা আপা পাইছে আৰু ইয়ালৈ থাকব নেকি সৰু এটা দোকানীৰ লগত আহা মাহৰ 28 তাৰিখে বোলে বিয়া হেই কেকৰি হেনেন কৰ বুলি ভাবা নাছিলো পিংকু ভাইতে নুঠা কিয় সেনেকে আপি অনুষ্ণা কান্দি আছা সেই বাউদেনি হেন এটা আপিৰ কাৰণে তই কান্দি থাকব তো লাজ নালগে মোৰ জীয়াই থকা মন নাই আৰু তোৰ ইয়াৰ পৰা গুচি যাচোন যা মোক অলপ একলাই থাকবা দি মহাদে বাবা মোক তই মাৰি নেপলা কি হয় মোৰ থাকবা মন নাই আৰু কি যে হ'ব ইয়াৰ লগত আমি মুকুল আৰু মই ইয়াক বুজে তত পানাই পিংকু তই উঠকিনা সোনকালে চালা বিয়ে তাৰ কাৰণে তই এনেকে কান্দি মৰবা লাগছা হয় ৰচোন ৰ ভাই অলপ চলটো কান্দবই ইমান 5 বছৰ ধৰি সি ভাল পাই আছিল এই কেকৰিক দিম ৰ মই শিক্ষা তাৰো মই বিয়া ভাঙিহে এৰিম মুকুল মোক কেকৰিৰ নাম্বাৰটো দিচোন দিউলে পিংকুৰ পৰা দি আছো ৰ পিংকু কেকৰিৰ নাম্বাৰটো কি বুলি সেভ কৰা আছিলে কলিজা আছা কিয় কলিজা ইথেনো কলিজা হৈয়ে আছে সেই কলিজাতে তোৰ ঘা মাৰি দি গুচি গেল দে লিখ +91 কি +91 তই পাগলা হল নেকি কি এগলাখান বকবা লাগছা এটা যেনকে আছে মই হেনকে কৈছো জগো ভাই এটা নাম্বাৰটো কচোন গো ই মোৰ মাথাটো নষ্ট কৰি হেলবই কি +91 সব নাম্বাৰতে +91 থাকে 9100 108 420 মেক্সে আপি জনে নাম্বাৰটো এনেন আপুনি ডায়াল কৰা নাম্বাৰটো বৰ্তমান ব্যস্ত হৈ আছে বিজি দেখোনে পিংকু কেকৰি যাৰ লগত বিয়া হ'ব এটা নাম্বাৰটো আছে না নাই এটাৰ লগত তাৰ নাম্বাৰ আৰু মোক কিয় দিব এটাৰ ফেচবুক আছে না নাই আছে লাগছে এটাই ফটো আপলোড দিলি তাক টেগ কৰি থাকে এইবাৰ ফেচবুকতে চাওঁ কি জানি তাৰ নাম্বাৰটো থাকব পাৰে চা এইটো আপা দেখোন 40 বছৰে বুঢ়াই আছে তাৰ ফোন নাম্বাৰটো দিয়া আছে হেল্ল' হেল্ল' দাদা মোক চিনি পাইছে নাই নাই মই আপোনাক চিনি পোৱা নাই কোন হয় আপুনি মই কেকৰিৰ বয়ফ্ৰেণ্ড আপুনি এইবিলাক কি ফাল্টু কথা কৈ আছে মোৰ কেকৰিৰ লগত বিয়া ঠিক হৈছে কাক ফাল্টু বুলি কৈছা মেক্সে তোক গুৱা গেছত লগ পালি তোৰ দাঁত এটাও থাকপাৰ নাই আৰু শুন বুঢ়া মই তোক এইগিলাখান কথাৰ কাৰণে ফোন কৰা নাই মই তোক ভাল কৰি কৈছো তই কেকৰি এৰি আমাৰ মাজৰ পৰা গুচি যা নহ'লে বা শুনা তুমি যোনে নহওক কিয় মই কেকৰিক জোৰ জবৰদস্তি কৰি বিয়া কৰিব খোজা নাই তাই নিজৰ ইচ্ছাত মোৰ লগত বিয়া হ'ব খুজিছে আৰু আচ্ছা দে মই মানি ললোৱে দে কিবা তোমালোকৰ মাজত ভালপোৱাৰ সম্পৰ্ক আছে কিন্তু এতিয়া মই কেনেকে বিশ্বাস কৰিম আৰু তোমাৰ হাতত কি প্ৰমাণ আছে কি কৈছা প্ৰমাণ লাগে তোক মই অলপ পিছত কেকৰিক ফোন কৰিম আৰু তোক কনফাৰেন্সত দিম আমি কি কথা পাতো তই শুনি থাকবি অলপ পিছত কিয় এতিয়াই ফোন কৰা এতিয়াই কিয় ফোন নকৰা বুজি নাপা মোৰ যেন টান হাগা লাগি আছে মই 5 মিনিটত হাগি আহো তোক 1 ঘণ্টা পিছত ফোন কৰিছো হ'ব না আৰু শুন কেকৰি কিন্তু এইগিলাখান কথা নকবি আচ্ছা ঠিক আছে বাপৰে অলপ কাম আগবাঢ়লা কৰ কেকৰি আৰু তোৰ লগত কিয় কথা পাতব তুহুন এইগিলাখান কি বুজি পাবি মই যি কৰি আছো তুহুন খালি চাই থাক হয় মই তোক জানো নহয় মাৰি দিয়া ফোন কেকৰিক পিংকু মই তোৰ কাৰণে কিমান কি কৰি আছো তই নুঠা কিয় ভাই কি চালা আপি মানুহ নিচিনা কান্দি মৰি আছা কেকৰি মোক তই এৰি তাই গুচি গেলি চাল্লা মৰি থাক তই এইবাৰ কেকৰিকে ফোনটো লগাম লাগছে হেল্ল' কাইনু হেল্ল' কেকৰি মোক চিনি পাইছা না নাই চিনি পা নাই কাইনু কচোন ক ময়ে প্ৰবাল কি হলে তোৰ আজি যে ফোন কৰছা তই ক'ত পালি নাম্বাৰটো মোৰ নহয় তোৰ নাম্বাৰটো মই পিংকুৰ পৰা ললোৱে কি পিংকুৰ পৰা নাম্বাৰ লৈছা তই আৰু শুন পিংকুৰ কথা যদি কিবা সুধবা খুজিছা মোৰ কিন্তু কথা পাতবা মন নাই
নহয় নহয় মই আৰু তোক পিংকুৰ কথা সুধিব লগা কি আছে মোৰ দে তেনেহ'লে কিয় ফোন কৰিছা মোক এই শুনচোন কেকৰি মই জানা বহুত ডাঙৰ এটা বিপদত পৰিছোৱে কি বিপদে কচোন ক মোক এই আজি কেইদিনমান আগৰ পৰা মোক এটা আপে ফোন কৰি বৰ ডিষ্টাৰ্ব দি আছে মোক বোলে তাই কম ভাই বিয়াত লগ পাইছে সিদিনা পৰা ভাল লাগে মোক ভাল পায় এই এইগিলাখান নানানটা কথা কৈ মোৰ মাথা নষ্ট কৰি দিছে সেইটোৱে কথা নেকি তাতে আৰু মই কি কৰিব লাগে হে নহয় মই একোটা দিন অলপ শান্তি নাপা হৈছোৱে সেইটো কিবা ডাঙৰ কথা নেকি ব্লক কৰি থওঁ মই ব্লক কৰিছোৱে কিমানটা যে নাম্বাৰ ব্লক কৰিলো আৰু উল্টি বেলেগ নাম্বাৰ দি ফোন কৰি থাকে মোক মোটামুটি 50টা মান নাম্বাৰ ব্লক কৰিলোৱে অলপ বেছি হ'ল নেকি হেই চালা মনে থাকো নৰা মই কি কৰিব লাগে সেইটো নকাক কিয় শুন তই মোৰ লগত ভাল পাৱাৰ এক্টিং কৰিব লাগিব তাই কনফাৰেন্সত দি কিনে আমি দুটাই কথা পাতি থাকিম সি জানি মোৰ গাৰ্লফ্ৰেণ্ড থকা বুলি গম পালি মোক বাদ দিয়ে যায় হ'ব দে কৈ দিম মোক কিন্তু তই 500 টকা দিব লাগিব বাপৰে কি মালে এইটো 500 টকা পইচা লাগে তাইক দে হ'ব দে মই দিম দে তোক তুই চিন্তা কৰিব নালাগে দিম দে নহয় মোক কিন্তু ইঠানে লাগিব বাপৰে কি বস্তু ইথিনে লাগে তাইক দে হ'ব দে মই যাই আছো তই আছা নাই ঘৰত মই ঘৰতে আছো বেটা তোৰ কাম মই এনে কৰি দিম দস্তুৰ ৰুমত চাকৰিয়ালৰ লগত বিয়া হবে মই কি হলে প্ৰবাল কি কল বাপৰে কি বাখাৰে আপি তাইক বোলে 500 টকা লাগে মোৰ লগত এক্টিং কৰাৰ কাৰণে পিছে কি কৰিবি বেৰ দি আছো ৰ মই তাইক 500 টকা ভাল কৰি দে হ'ব দে মই থান যাং মই তাইক 500 টকা দি আহো তোন অলপ সময়তে থাক কেকৰি তই আছা না নাই ঘৰত মই আছো আহুমে তোৰ 500 টকাটো ল হ'ব দে পিছে কিন্তু তই মোৰ কামটো কৰিব লাগিব কৰিম দে কিয় নকৰিম দে মই থান যাং মই তোক অলপ পিছত ফোন কৰিম হা তই একদম এনেহেনকে এক্টিং কৰিবি যাতে আমি মস্ত প্ৰেমিকা হা হ'ব দে দে মই যাং হা যা পিংকু তই ভাই কান্দা কাটা অলপ মোৰ আৰু কান্দা কাটা শুনি মাথা নষ্ট হ'ব লাগছে দোন কি কৰি আছে আহিলো ৰ মই কি হ'ল পিছে কেকৰিক দি আহিলো ৰ পইচা আৰু অলপ পটনিও দি আহিলো পিংকুতে কান বাহিৰে নাই মেক চাপিয়াৰ নিচিনা কি কম আৰু কতে আমাৰে মুখখন বেদনা কৰিব লাগছে তোৰ কাৰণে আমি কিমান কি কৰিব লাগছো আৰু তই কান্দি মৰব লাগছা বন্ধ কৰবি না কান্দা তই চালা মৰি থাক তই ইনকে কান্দি মই ফোন কৰো ৰ পিংকুৰ এক্সৰ হবা লগা হাজবেণ্ড মই কি কান্দি মৰব লাগছো আৰু দুন ফালতু কৰি মৰব লাগছো নে তোৰ কাৰণে এইগিলাখান আমি কৰি আছো তেনে ৰ দুন অলপ টাইম মনে থাক মই ফোনটো লগাওঁ ৰ হেল্ল' কোৱা দাদা মই এইমাত্ৰ হাগি আহিলো ৰ এইবাৰ মই কেকৰিক ফোন কৰিম তাৰপিছত আপোনাক মই কনফাৰেন্সত দিম আৰু আপুনি শুনি থাকব আমি কি কথা পাতো আচ্ছা হ'ব কেকৰি সেই যে মই আপিটোৰ অলপ আগত তুমি কথা কৈছিলো সেই আপিটো হল্ডতে আছে দে এইবাৰ আমি দুটাই প্ৰেমৰ আলোচনা কৰিম হা তাইক মই কনফাৰেন্সত দি ল'ম জান তোমাক লগি বৰ মনত পৰি আছে জান নাৰিকলৰ পানী যিমান মুঠলৈ ভাল পোৱা সিমান হাগবানিয়া টিং জান অলপ ওচৰ আহাচোন চুমা এটা দিং ফাৰ্মত পোহা গাহৰি জান তুমি বেলেগ আবা পাই মোক নাযাবা পাহৰি ব্ৰহ্মপুত্ৰৰ কাছু জান তুমি অলপমান টাইম ৰখি থাকা মই যাই আছো জান আৰু হ'ব দে এতিয়া বাই মই ফোনটো ৰাখো হা হেল্ল' দাদা আপুনি আছে না কনফাৰেন্সত শুনি মই আছো চব কথা শুনিলো কি হ'ল এইবাৰ শুনলি না মোক তই বেটা মিছা কথা কওঁ বুলি ভাবি আছিলি কেলা মোক কেকৰি যে মোক ধকা দিব মই কেতিয়াও ভবা নাছিলো কি ফাল্টু ছোৱালী তাইৰ লগত মোৰ বিয়া কেঞ্চেল কি কবি দাদা মই আৰু আপোনালোকৰ বিয়াৰ দিনা পলে নিয়াৰে ধান্দা মাৰিছিলো কিন্তু কি হব মই আৰু আপোনাৰ মুখখন চাই বহুত বেয়া লাগি গেল
সেইকাৰণে আগা-আগিকে কথাটো মই কৈ দিলো। হ'ব হ'ব, আপুনি বহুত ভাল কাম কৰিছে। মই যে আপোনাক কেনেকে ধন্যবাদ দিম? কি ধন্যবাদ? আপোনাৰ ধন্যবাদটো মই ভাজি খাম না মই পুৰি খাম? তেন্তে মই আপোনাক কেনেকে সহায় কৰিব পাৰিম? দাদা, মোৰ একদিন মোৰ চিকৰ খাবা 1 টকা পইচা নহৈছে। মোৰ একাউণ্টত 1000 টকা মান সুৰকে দিছোঁগে। কি 1000 টকা? কি হয়? মই তোক 1000 টকাই খুজছো। তোৰ নহ'বা যদি তই বিয়াখন পাতলি তোৰ কিমান লাখ লাখ টকা খৰচা হ'ল হয়। তই এইখিনি ভাবছা না অলপ? দে হ'ব দিয়ক। এই তোমাৰ একাউণ্ট নম্বৰটো মোৰ হোৱাটছএপত দিয়া, মই তোমাক এতিয়া দি আছো। দে হ'ব দে, মই ইথানে দি আছো ভাই। ভাইয়া, মোৰ বুদ্ধিটো কেনে লাগছে? ভাল লাগছে না? A few moments later, খন্তেক সময় পিছত। বা মই বিয়া হৈ অফিচত কি হ'ম? কি মজা লাগব। মেনেকে পেটলে না, মানহাৰি সুকুমাৰি মেনেকে পেটলে না। হাও, আমাৰ জানে ফোন কৰিছে দেখোনে। জান কোৱা, কি হ'ল? হেল্ল' শুনা, তোমাৰ মোৰ বিয়া কেঞ্চেল। মই তোমাক ইমান ফাল্টু ছোৱালী বুলি কোনোদিন ভাবা নাছিলো। জান, কি কৰিলো মই? কি কৰিলো নহয়, কি কৰা নাই সেইটো কোৱা। তুমি অলপ আগতে তোমাৰ বয়ফ্ৰেণ্ডৰ লগত কথা পতা মই নিজে শুনি আছিলো। মই কনফাৰেন্সত আছিলো। জান, সি মোৰ বয়ফ্ৰেণ্ড নহয়, সি আপোনাক মিছা কথা কৈছে। তোমালোকে মিছা কথা ক'ব পাৰা, কিন্তু মই মিছা কথা কোৱা নাই। আৰু আজিৰ পৰা তোমাৰ মোৰ মাজত একো সম্পৰ্ক নাই। জান, তুমি শুনাচোন, শুনা। কাটি দিলাকে ফোনটো। এইগিলা চব প্ৰবালৰ কাৰণে হৈছে। সি চালা মোক মিছা কথা কৈ ঠগাইছে। আজি আৰু দি আছো তাই কি জানে খাই যা লাগি মৰি আছে। মৰি থাকি তোৰ ফোন আহিছে দেখোন প্ৰবাল। গম পাইছো ৰ। মনে মনে থাকে। কেকৰি ফোন করছে। কেকরি কি হল ক? কি হল ক? মারা বাইছে চালা। তই মোক মিছা কথা কই বিয়াখান ভাঙালি আমার। মই তোর কোনদিনা পানি খাওয়া খালত বিঢাল বাগিছিল সোয়াস চালা। মোর পানী খা খালত বিঢাল বাহান র, কিন্তু তই যে পিংকুর পানী খা খালত বিঢাল যা এইখিনি গম পাইছে না? কুকুর চালা, তই পস্তি পস্তি মরবি। তই মরলি তো ফাপড়ে খাওয়া কুকুরে আসল কি বান নাই। এইগুলা তো অভিশাপ দিছি যা মই। তোর অভিশাপ? কেকরি না মেকরি হগুনের হাপত বুড়া গরু নমরে। আরো হেলো 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 কাটি দিলাকে। মেকছে চিনি বানাই বাপে কার লগত পাঙ্গা লৈছে। পিছে ভাই তোর বাজে 500 টাকা তো মারলা। মোর পৰা 500 টাকা মারা পারবো? 500 টাকা এখন কম্পিউটার দোকানের পৰা প্রিন্ট আউট করে লৈ গুছি গেছো। তাই ডুপ্লিকেট পয়সা বলে গম নাপালা? ক'ত গম পাবো? তাই পিংকুহে নাপায়, তাক চিনি নাপালাক আৰু সেই ডুপ্লিকেট পইচা খান চিনি হব? পিংকু, তই হাফিৰ কাৰণে চিন্তা কৰিব নালাগে। মই তোৰ কাৰণে হাফিৰ লাইন লুকাই দিব পাৰো এইখিনি। দে হ'ব দে। প্রবাল, তই যাওয়ার আগতে আমার কানে এটা ডায়লগ মারি যাওয়াই। কি হব শুনবা খুঁজছা নেকি? দে শুন তেনেহলি, ভালকে শুনবি দে। পক্ষী মৰে ৰৈ আপি মৰে কৈ, পক্ষী মৰে ৰৈ আপি মৰে কৈ। মোৰ ডাইলগটো কি বা আছিল পাহৰি গেলো মই। চালা